নমস্কাৰ বন্ধুসকল, মই চাও বিৰিঞ্চি গগৈ। এটা বিশেষ কাৰণ আকৌ মই এই ভিডিঅ'টো বনাবলগীয়া হ'ল। বহুতৰ মনত এতিয়াও হয়তো প্ৰশ্ন জাগি আছে যে বহুতে হয়তো শুনিছে কাইলৈৰ পৰা 15খন ট্ৰেইন ইণ্ডিয়ান ৰেলৱে চলোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ ভিতৰত বহুতে হয়তো প্ৰশ্ন কৰি আছে ইয়াৰ দ্বাৰা বুকিং কেনেদৰে কৰিব পৰা যাব। প্ৰথমতে কৈ লওঁ, আপুনি ইয়াৰ বুকিং কৰিবলৈ হ'লে IRTCৰ মোবাইল এপ নতুবা IRTCৰ ৱেবছাইটত গৈ বুকিং কৰিব লাগিব। ইয়াৰ বাবে কোনো ৰেলৱে ষ্টেচনত আপোনাক বেলেগকৈ টিকেট দিয়া নহ'ব, অৰ্থাৎ আপুনি ৰেলৱে ষ্টেচনত গৈ টিকেট বুক কৰিব নোৱাৰিব। আৰু টিকেট কনফাৰ্ম হোৱাৰ যাত্ৰীসকলেহে কেৱল সেই ট্ৰেইনেৰে যাত্ৰা কৰিব পাৰিব। আৰু কেৱল এই ট্ৰেইনৰ AC কোচৰহে ব্যৱস্থা কৰিছে, অৰ্থাৎ তাত কোনো স্লিপাৰ আৰু জেনেৰেল কেটাগৰী কোনো টিকেটৰ ব্যৱস্থা নাথাকিব। আকৌ দ্বিতীয় কথালৈ বহুতে প্ৰশ্ন কৰি আছে যে বহুতবিলাক জেগাৰ পৰা ট্ৰেইনৰ ব্যৱস্থা কিয় কৰা নাই। প্ৰথমতে কওঁ, এই 15খন ট্ৰেইন ভাৰতীয় ৰেলৱে সাময়িকভাৱেহে চলাব বিচাৰিছে, অৰ্থাৎ দিল্লীৰ পৰা মাত্ৰ 15খন বিশেষ ঠাইলৈ এই ট্ৰেইনকেইখন যাব, আকৌ সেই 15খন ঠাইৰ পৰা ঘূৰি আহিব। মই আপোনালোকক সেই জেগাকেইডোখৰ নাম কৰি দিছোঁ, য'ৰ পৰা দিল্লীৰ পৰা আপুনি ট্ৰেইনকেইখন পাব পাৰে। দিল্লী টু ডিব্ৰুগড়, দিল্লী টু আগৰতলা, দিল্লী টু হাওৰা, দিল্লী টু পাটনা, দিল্লী টু বিলাসপুৰ, দিল্লী টু ৰাঁচী, দিল্লী টু ভুৱনেশ্বৰ, দিল্লী টু ছিকেন্দ্ৰাবাদ, দিল্লী টু বেংগালুৰু, দিল্লী টু চেন্নাই, দিল্লী টু থিৰুৱনন্তপুৰম, দিল্লী টু মাডগাঁও, দিল্লী টু মুম্বাই চেণ্ট্ৰেল, দিল্লী টু আহমেদাবাদ আৰু দিল্লী টু জম্মু টাৱি। অৰ্থাৎ আপুনি যদি এইকেইখন এই ষ্টেচনৰ ভিতৰত যদি আপুনি বাস কৰিছে তেন্তে আপুনি ট্ৰেইনৰ যোগেদি আপুনি ট্ৰেভেল কৰিব পাৰিব। অৰ্থাৎ যিখন ট্ৰেইন আপোনাৰ দিল্লীৰ পৰা ডিব্ৰুগড়লৈ যাব, সেই একেখন ট্ৰেইনেই আকৌ ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ ঘূৰি আহিব। অৰ্থাৎ দিল্লীৰ পৰা ডিব্ৰুগড়লৈ যোৱাৰ ভিতৰত যদি আপোনাৰ কিবা এটা ষ্টেচন পৰে, ভাৰতীয় ৰেলৱে সেই ষ্টেচনবিলাকত ট্ৰেইনকেইখন ৰখাবনে নৰখায় এতিয়ালৈকে কোনো ব্যৱস্থা কৰা নাই। সেইটো হয়তো খুব সোনকালে আমি জানিব পাৰিম। এতিয়া বহুতৰ মনত প্ৰশ্ন উঠিছে, কোনোবাই যদি গোৱাত আছে, বিশেষকৈ মডগাঁৱৰ পৰা তেওঁ দিল্লী হৈ ডিব্ৰুগড়লৈ যাব পাৰিবনে নোৱাৰিব। আপোনালোকক জনাই থওঁ, ভাৰতীয় ৰেলৱে এতিয়ালৈকে কোনো কানেক্টিং ট্ৰেইনৰ ব্যৱস্থা কৰা নাই। অৰ্থাৎ আপুনি মডগাঁৱৰ পৰা দিল্লীৰ পৰা ডিব্ৰুগড় বা অসমলৈ যাব নোৱাৰিব। ইয়াৰ লগতে আকৌ এটা কথা আপোনালোকক জনাই থওঁ, যি শ্ৰমিক ৰেল, যি 300খন ডেইলী শ্ৰমিক ৰেলৰ কথা ভাৰতীয় ৰেলৱে আমাক জানিবলৈ দিছে, সেই শ্ৰমিক ৰেলকেইখনৰ লগত এই ট্ৰেইনকেইখনৰ কোনো সম্পৰ্ক নাই। অৰ্থাৎ ভাৰতীয় ৰেলৱেৰ ফালৰ পৰা এতিয়াও শ্ৰমিক ৰেলকেইখন চলি থাকিব। তাৰ বাবে আপোনাৰ চৰকাৰে আপোনাক যোগাযোগ কৰিব খুব সোনকালে আৰু আপোনাক তাৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিব। যিহেতু বহুতৰ মনত হয়তো প্ৰশ্ন উদয় হৈ আছে, শ্ৰমিক শ্ৰেণীৰ মানুহে হয়তো বহুতেই অনলাইন টিকেটিঙৰ ব্যৱস্থাটো নাজানে বা বুজি নাপায়, বা বহুতৰ হাতত এতিয়া হয়তো খাবলৈ পইচা নাই। তেনেকুৱা এটা ক্ষেত্ৰত ৰেলৱেৰ টিকেট কেনেকৈ কৰিব। মই আকৌ কৈছোঁ, এই 15খন ট্ৰেইনৰ লগত শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ কোনো সম্পৰ্ক নাই। অৰ্থাৎ শ্ৰমিক স্পেচিয়েল ট্ৰেইনকেইখন ভাৰত চৰকাৰে কোৱাৰ মতে আগৰ দৰে চলি থাকিব, যাৰ খৰচা সম্পূৰ্ণ চৰকাৰে গ্ৰহণ কৰিব। 85% চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু 15% ষ্টেট গভৰ্ণমেণ্টে আপোনাক বহন কৰি লৈ যাব। এতিয়া হৈছে অন্য কিছুমান ৰাজ্যলৈ, যিহেতু আপোনালোকে জানে অলৰেডি ট্ৰেইনৰ চলাচল আৰম্ভ হৈ গৈছে। খুব সোনকালে অসমৰ পৰাও আমি গ্ৰীণ ছিগনেল পোৱাৰ দৰে লাগিছে। খুব সোনকালে তেওঁলোকে যদি সঁহাৰি জনাই দিয়ে, ট্ৰেইনৰ চলাচল আৰম্ভ হৈ যাব। গতিকে অলপ ধৈৰ্য ধৰক। এইটো নাভাবিব যে আপোনাৰ হাতততো পইচা নাই, মই টিকেট কেনেকৈ কৰিম, তেনেকুৱা ভবাৰ কোনো প্ৰয়োজন নাই। শ্ৰমিক ৰেলৰ ব্যৱস্থা এতিয়াও হৈ আছে আৰু শ্ৰমিক ৰেলৰ যোগেদি আপুনি যাব পাৰিব। মই নিজেও সেই শ্ৰমিক ৰেলৰ অপেক্ষাতে আছোঁ, যিহেতু ময়ো লকডাউনৰ বাবে পুনৰ আবদ্ধ আৰু আৰ্থিক অনাটনত আছোঁ। গতিকে চিন্তা নকৰিব আপুনি। বিশেষ যদি আপোনাৰ কিবা থাকে, মোৰ ইউটিউব চেনেলৰ যোগেদি নতুবা কমেণ্ট কৰি জনাব পাৰে। আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ভালে থাকিব। আৰু এনেদৰে আৰু আপডেট পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।